নমস্কাৰ বন্ধুসকল, মই গগন আৰু মনলাই চাইছে গগন লাইফ ওৱান। আজি আপোনালোকক মাৰ্চেল আৰ্টছৰ বিশেষ তেনেকৈ টিপছ এটা নহয়, কিন্তু খুব ইম্পৰ্টেণ্ট এটা ভিডিঅ' লৈ আহিছোঁ, যিটো ভিডিঅ' হয়তো আপোনালোকৰ কাৰণে খুবেই প্ৰয়োজন আৰু আপোনালোকৰ কাৰণে খুবেই দৰকাৰী। যিসকল নিউ শিকাৰু আছে ষ্টুডেণ্ট, যিসকলে মাৰ্চেল আৰ্টছলৈ নতুনকৈ আহে তেওঁলোকৰ কাৰণে খুব ইম্পৰ্টেণ্ট এই ভিডিঅ'টো। আৰু বন্ধুসকলে মই মাৰ্চেল আৰ্ট কুংফু আৰু পেঞ্চাক চিলাত শিকাওঁ, আৰু সেইটো কাৰণে আমি পুনৰ এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, স্কিপ নকৰাকৈ চাব আৰু শেষলৈকে চাব, যাতে এই ভিডিঅ'টোত আপোনালোকে শেষত ভাল হেৰিখিনি পায়। আমাৰ পিছত আমি লংকা কৰিছোঁ পেঞ্চাক চিলাটোৰ আজি মৰ্ণিঙত প্ৰেক্টিছ কৰা। বন্ধুসকল, এটা কথা সদায় আমাৰ ওচৰত কিছুমান ল'ৰা ছোৱালী আহে, তেওঁলোকে বেলেগ বেলেগ আৰ্টত শিকি আহে। তেওঁলোকে কয় অমুকত এনেকুৱা শিকিছিলোঁ, অমুকত এনেকুৱা এটা হয়। আচলতে সেইটো হ'ব নালাগে, বা সেইটো আমাক ক'ব নালাগে, দৰকাৰো নহয়। আমি এইটোৱে কথা, আমি এটা কথা সদায় মনত ৰখা উচিত যে যিসকল নিউ শিকাৰু আছে, আচলতে যিকোনো আৰ্ট বেয়া নহয় বা যিকোনো হেৰি বেয়া নহয়, তাত তেওঁলোকে নিজস্বভাৱে প্ৰেক্টিছ কৰিব পৰাটো যথেষ্ট, আৰু টিচাৰে কি শিকাইছে সেইখিনি গুৰুত্ব দিয়াটো উচিত। অকল আগন্তুক ভিডিঅ'ত আমি দেখুৱাম কোনটো মাৰ্চেল আৰ্ট শিকিব লাগে, কোনটো বেষ্ট মাৰ্চেল আৰ্ট শিকিব লাগে, কেনেকৈ শিকিব লাগে। আমি আগন্তুক ভিডিঅ' আপোনালোকক জনাম। আপোনালোকে আমাৰ গগন লাইফ ওৱান চাই থাকিব, স্কিপ নকৰাকৈ চাব ভিডিঅ'টো, শেষলৈকে চাব, যাতে আমি আপলোড কৰি থকা ইম্পৰ্টেণ্ট কথাবিলাক আপোনালোকে জানিব পাৰে। আৰু বন্ধুসকল, এটা কথা কি হয়, আমি মাৰ্চেল আৰ্ট যিসকল শিকিবলৈ আহে, যথেষ্টখিনি আছে প্ৰব্লেম আছে, কঠোৰ আছে, কঠিন আছে। সেই কঠিনতাখিনি আচলতে আমি নিজস্বতাৰে নাশ কৰিব পৰাটো আমাৰ এটা বিশেষ গুণ হ'ব লাগিব। তেতিয়াহে আমি মাৰ্চেল আৰ্টটো কমপ্লিট শিকিব পাৰিম, মাৰ্চেল আৰ্টটো কমপ্লিট কৰিব পাৰিম। আৰু কি হয়, আমাৰ টিচাৰসকলৰো কিছুমান দুৰ্বলতা থাকে, কিছুমান দুৰ্বলতা থাকে। সেই দুৰ্বলতাখিনি আমি হয়তো ষ্টুডেণ্টৰ আগত প্ৰচাৰ কৰিব নালাগে, প্ৰকাশ কৰিব নালাগে। আৰু যিখিনিৰ কাৰণে হয়তো কিছুমান ষ্টুডেণ্টে হয়তো বেয়া পায়, তেওঁলোকৰ পৰা আঁতৰি গুচি আহে। আৰু কিছুমান হয়তো আমি বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হওঁ, যিখিনি সমস্যা হয়তো আমি ব্যক্ত কৰিব নোৱাৰোঁ, বা ব্যক্ত কৰাৰ আমাৰ প্ৰয়োজন থাকিলেও আমি প্ৰয়োজনতে আমি সেইটো ক'ব নোৱাৰোঁ। চ' ফ্ৰেণ্ডছ, যিসকল নিউ শিকাৰ আছে, তেওঁলোকে আচলতে টিচাৰ বেষ্ট নিবিচাৰিব, আৰ্ট বেষ্ট নিবিচাৰিব। তেওঁলোকে নিজে কেনেকৈ কৰিব পাৰিছে, টিচাৰে যিমানখিনি কৰিছে সিমানখিনি নিজে হাৰ্ড কেনেকৈ পূৰা প্ৰেক্টিছ কৰক, আৰু প্ৰেক্টিছ কৰাৰ পিছত তাৰ সময়ত চাব আপোনালোকে যথেষ্টখিনি আগবাঢ়ি গৈ আছে। টিচাৰে কি শিকাইছে সেইটো লগত নহয়, টিচাৰে কি দেখুৱাইছে সেইটোৰ লগত আপোনালোকে শিকক, আৰু লাহে 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 চাব আপোনালোকে যথেষ্টখিনি আগবাঢ়ি। নিজৰ প্ৰেক্টিছটোৱে মেইন। আজি পাঞ্চ মাৰিলে, সেইটো জাষ্ট টিচাৰে দেখুৱাব পাৰে, কিক মাৰিলে জাষ্ট টিচাৰে দেখুৱাব পাৰে। প্ৰেক্টিছটো মেইন, প্ৰেক্টিছটো নিজে কৰিব লাগিব, নিজে জোৰ দি প্ৰেক্টিছ কৰিব লাগিব, নিজে হাৰ্ডলি প্ৰেক্টিছ কৰিব লাগিব, আৰু ইয়াত নিজৰ প্ৰেক্টিছৰ ওপৰত বেষ্ট হ'ব, সেইটো কথা মনত ৰাখিব লাগিব। আৰু বন্ধুসকল, বা এটা মাৰ্চেল আৰ্ট শিকোৱা, আচলতে মাৰ্চেল আৰ্টটো শিকিবলৈ যাওঁতে যথেষ্টখিনি কষ্টৰ প্ৰয়োজন আছে। সেই কষ্টখিনি আমি সাৰ্থক কৰিবলৈ হ'লে আমাৰ একাগ্ৰতা লাগিব, নিৰ্দিষ্ট আমাৰ অনুশীলনশৈলী লাগিব, নিৰ্দিষ্ট আমাৰ হেৰিটো লাগিব, একাগ্ৰতাটো লাগিব। তেতিয়াহে আমি মাৰ্চেল আৰ্টটো সফলভাৱে আমি শিকিব পাৰিম। আৰু বহুতে কয় কাৰ ওচৰত শিকিলে ভাল হ'ব, ক'ত শিকিলে ভাল হ'ব, কোনটো মাৰ্চেল আৰ্ট শিকিলে ভাল হ'ব, আমি পৰৱৰ্তী ভিডিঅ' আপোনালোকক ক'ম। আপোনালোকে আমাৰ গগন লাইফ ওৱান চাই থাকিব, আৰু যিসকল নিউজ আছে তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাষত থকা বেল আইকনটো দবাই দিব। লগতে কি আৰু আমাৰ ভিডিঅ'বোৰ যদি ভাল লাগে শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিবলৈ নাপাহৰিব। পুনৰ আৰম্ভ কৰিছোঁ। সকলোৱে সোধে কাৰ ওচৰত শিকিলে ভাল হ'ব, অমুকে ভাল, অমুকে বেয়া, অমুকে ভাল, অমুকে বেয়া। আচলতে অমুকে ভাল, অমুকে বেলেগ কোনো কথা নাহে। বিভিন্নজনে বিভিন্ন ধৰণৰ কথা কয়। মোৰ ওচৰতো বিভিন্ন ধৰণৰ ল'ৰা ছোৱালী আহে, তেওঁলোকে সোধে যে ছাৰ অমুকৰ তাত শিকিলোঁ, এনেকুৱা হ'ল, তেনেকুৱা লাগিলে, অমুকে তেনেকুৱা ব্যৱহাৰ কৰে। আচলতে সেই ব্যৱহাৰবিলাক আচলতে টিচাৰজনৰো কিছুমান প্ৰব্লেম থাকে, বা ষ্টুডেণ্টৰো কিছুমান প্ৰব্লেম থাকে। সেই প্ৰব্লেমখিনি আমি চাব পাৰিব লাগিব। এজ এ টিচাৰ হিচাপে আমি ষ্টুডেণ্টৰ কি বিচাৰিছে, ষ্টুডেণ্টৰ গাৰ্জেণ্টে কি বিচাৰিছে, আমি সেইখিনি দিব পাৰিব লাগিব। আৰু আমি ছেল্ফ ডিফেন্স যেতিয়া শিকাম, আমি হয়তো কেনেকৈ শিকাব লাগিব সেই কথাখিনি আমি ফাৰ্ষ্ট লক্ষ্য কৰিব লাগিব। মানুহজন কেনেকুৱা আছে সেই কথাখিনি লক্ষ্য কৰিব লাগিব। সেই কথাখিনি যদি আমি লক্ষ্য কৰিব নোৱাৰোঁ, আমি যদি ফটককৈ কিবা এটা কৰি দিওঁ বা টাচ কৰি দিওঁ, আমাৰ হয়তো যথেষ্টখিনি প্ৰব্লেম হৈ যাব পাৰে সেইটো কথা। আৰু এটা কথা বন্ধুসকল সদায় মনত ৰাখিব, যিসকলে মাৰ্চেল আৰ্টৰ লগত জড়িত হৈ থাকে, তেওঁলোকে সদায় কি হ'ব লাগিব, নিট এণ্ড ক্লিন হ'ব লাগিব। তেতিয়াহে তেওঁলোকে মাৰ্চেল আৰ্টটোত এক্সট্ৰাকৈ নিজৰ হেৰিটো পাব, প্ৰিফাৰেঞ্চটো নিজে নিজে লাভ কৰিব। নহ'লে কি হয়, তেওঁলোকৰ যথেষ্টখিনি প্ৰব্লেমৰ সন্মুখীন হ'বলগীয়া হয়। আৰু বন্ধুসকল, এইটো কথা মনত ৰাখিব সদায়, যিসকল মাৰ্চেল আৰ্টৰ টিচাৰ আছে তেওঁলোকক অনুৰোধ কৰিছোঁ, টিচাৰটো সদায়
সন্মানীয় হ'ব লাগে নিজৰ কেৰেক্টাৰটো সদায় নিজৰ যিটো কেৰেক্টাৰ সেই কেৰেক্টাৰটো সদায় সুন্দৰভাৱে বজাই ৰাখিব লাগে আৰু অৱশ্যে মই টিচাৰক পৰামৰ্শ দিব পৰা কোনো হেৰি নহয় কিন্তু আমি নিজে দেখাখিনিহে মই আপোনালোকক জনাইছোঁ আৰু এইখিনিতে আৰু এটা কথা আপোনালোক সকলোৰে কেৰেক্টাৰবোৰ নেচাৰবোৰ বেলেগ বেলেগ কিন্তু আৰু এটা কিছুমান এটা এনেকুৱা আহে ষ্টুডেণ্ট আহে তেওঁলোকে অকল আনৰ বদনামটো গায় টিচাৰৰ বদনাম আচলতে গাব নালাগে টিচাৰ হ'ল ভগৱানৰ লেখীয়া টিচাৰ ক'লে মানে আমি এজ এ গড এজ এ ভগৱানৰ লেখীয়া ভগৱানৰ লগত টিচাৰক তুলনা কৰা হয় সেইকাৰণে আমি ভাবোঁ টিচাৰক সমালোচনা কৰিব নালাগে মই বুলিয়েই নহয় বা অন্য টিচাৰসকলো আছে অন্য টিচাৰসকল আছে তেওঁলোকৰ এটা কাৰণ সকলোৰে ব্যক্তিগত বেলেগ বেলেগ কেৰেক্টাৰ আছে গতিকে আমি সমালোচনা কৰা আমাৰ কাৰো অধিকাৰ নাই তথাপিও বন্ধুসকল আমি কওঁ আচলতে ষ্টুডেণ্টসকলেও এটা কথা মনত ৰখা উচিত আমাৰ যিসকলে শিকিব তেওঁলোকে এটা কথা মনত ৰখা উচিত নিজৰ শাৰীৰিক অনুশীলনটোৰ বাহিৰে আমি কোনো শিক্ষকৰ শিক্ষাত আমি ষ্ট্ৰং বা পপুলাৰ হ'ব নোৱাৰোঁ কিন্তু আমি যদি একাগ্ৰতাৰে খুব মাৰ্চেল আৰ্টটো খুব প্ৰেক্টিছ কৰোঁ সদায় এইবিলাক কিক চিকবিলাক যদি মাৰি থাকোঁ কণ্টিনিউ যদি কৰি থাকোঁ তেতিয়া আমি বেষ্ট হ'ব যিকোনো যিসকল নিউ শিকাৰু আহে তেওঁলোকে আচলতে টিচাৰক নহয় আৰ্টটোক ভাল পাবলৈ শিকক আৰ্টটো যেতিয়া আপুনি ভাল পাব অট'মেটিক আপোনাৰ শিক্ষাটো আপগ্ৰেড হৈ গৈ থাকিব আৰু যেতিয়া আপগ্ৰেড হৈ গৈ থাকিব আৰু আপোনাৰ অনুশীলনটো আপুনি নিয়মিত কৰিব লাগিব টিচাৰে যিখিনি শিকায় ষ্টুডেণ্টবিলাকে ঘৰত গৈ সেইটো কণ্টিনিউ প্ৰেক্টিছ কৰিব লাগে প্ৰেক্টিছ কৰি মানে কণ্টিনিউ মানে ডেইলি যদি মৰ্ণিং ইভিনিং যদি আধা ঘণ্টা কৰি কৰে নহয় কণ্টিনিউ এই আৰ্টটোত পাকৈত হ'বই আৰু যিকোনো টিচাৰৰ ওচৰতে তেওঁ বেষ্ট হ'ব আৰু সেই বেষ্ট হ'ব পৰাটোৱে বেষ্ট ষ্টুডেণ্ট টিচাৰৰ ওপৰত আপুনি সন্মানিত হৈ যাব ত' ফ্ৰেণ্ডছ আজি আপোনালোক এইখিনি ক'লোঁ যদি আমাৰ ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব আৰু যদি আপোনালোকে গ লাইফ ওৱানৰ নিউজ ভিউৱাৰ্ছ তেনেহ'লে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো দবাই দিব আৰু বন্ধুসকল যদি কিবা প্ৰয়োজন হয় ডিছক্ৰিপশ্যনত আমাৰ নম্বৰ আছে ইমেইল ID আছে চিলড্ৰেন বন্ধু আগন্তুক ভিডিঅ'ত আমি আৰু চেল্ফ ডিফেন্সৰ এটা নতুন ভিডিঅ' লগ পাম চিলড্ৰেন